নমস্কাৰ স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'টোত মোৰ সৈতে আছে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ থ্যাংক ইউ জুবিন দা স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ ধন্যবাদ আমি কেইবাটাও ইণ্টাৰভিউ চাই আহিছো সৰুৰ পৰা আপোনাৰ গীত শুনিছো আপোনাৰ গীতপাত শুনি আমি ডাঙৰ হৈছো লগতে বহুখিনি আমি এনেকুৱা আপোনাৰ জীৱনৰ খাত প্ৰতিখাত বা আপোনাৰ জীৱনৰ বিশিষ্ট আপোনাৰ কিছুমান ব্যক্তিৰ সৈতে আপোনাৰ ঘটা ঘটনা বা আপোনাৰ আমাৰ জীৱনত যি অৱদান অসমীয়া কলা সংস্কৃতি এই গোটেইবোৰৰ ওপৰত আমাৰ চকু থাকে বা বিভিন্নজনে বিভিন্ন সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মোৰ বহুত আগৰ পৰা আপোনাক লগ পোৱাৰ এটা হেঁপাহ আছিলে ওচৰৰ পৰা এই ধৰণে আৰু কিছুমান কথা জানিব ইচ্ছা আছিলে গতিকে সেই ধৰণৰ কেইটামান প্ৰশ্ন জনাৰ বাবে বা আপোনাৰ মুখেৰে শুনাৰ বাবে আজি এই বিশেষ ভিডিঅ'টো লগতে মই আশা কৰোঁ যে এই ধৰণৰ প্ৰশ্ন আমাৰ দৰ্শকসকলেও চাগে এই ধৰণৰ প্ৰশ্নৰ উত্তৰখিনি জানিব বিচাৰিব তেওঁলোকে গতিকে মই কেইটামান প্ৰশ্ন আপোনাক সুধিম আপুনি আপোনাৰ ধৰণে উত্তৰ দিলে হ'ব মানে আমি সুখী হ'ম গতিকে মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সংগীত জীৱনৰ আৰম্ভণি আপোনাৰ কেনেকৈ হয় আপোনাৰ শৈশৱ বা আপোনাৰ পঢ়া শুনা এই বিষয়ে আপুনি অকণমান ক'ব পাৰে আৰম্ভণি মোৰ ঘৰতে মায়ে শিকাইছিল প্ৰথম গান তাৰপিছত তাবলা মই শিকিছিলোঁ একদম সৰুৰ পৰা তাবলা বজাইছোঁ পণ্ডিত ৰবীন বেনাৰ্জী মোৰ গুৰু আছিলে তেখেত নাই এতিয়া ৰবীনগঞ্জ আৰু দেউতাৰ লগত বহুত জেগা ঘূৰিলোঁ মই দেউতা মেজিষ্ট্ৰেট আছিলে চ' বিভিন্ন জেগাত বিভিন্ন মানুহৰ সংস্পৰ্শ বিভিন্ন সংস্কৃতি লগত জড়িত সৰুৰে পৰা সেইধৰণে আগবাঢ়ি আহি তাৰপিছত যোৰহাট কলেজ যোৰহাটৰ পৰা আকৌ আহি গুৱাহাটী তিৰুবৰা কলেজ আৰু মোৰ গানৰ গুৰু বুলি ক'বলৈ গ'লে পণ্ডিত ৰমণী ৰায় নাম ল'ব লাগিব বিজনী তেখেতো ঢুকাইছে আপোনাৰ শৈশৱৰ এটা সময় আপোনাৰ বিজনীটো অতিবাহিত হৈছিলে বিজনী আমি 3 বছৰ আছিলোঁ ৰমণী ছাৰে মোক এইবিলাক লোকগীত বৰগীত এইবিলাক চব ৰমণী ছাৰে শিকায় আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ অহাৰ আগতে বাদ্যযন্ত্ৰী হিচাপে আপুনি ষ্টেজত পাৰফৰ্ম কৰিছিলে নেকি কেতিয়াবা বহুত বজাইছোঁ মই আগতে কীবৰ্ডিষ্টে আছিলোঁ তাৰ আগতে তাবলা বজাইছিলোঁ বিভিন্ন মানুহৰ কীবৰ্ডিষ্ট হিচাপে মই প্ৰায় 4 বছৰ বজালোঁ অসমৰ বিভিন্ন আৰ্টিষ্টৰ লগত বজাইছোঁ ভাল বেছিভাগৰ লগতে বজাইছোঁ সেই সময়ত আপোনাৰ নিজা এলবাম অনামিকাখন ৰিলিজ কৰাৰ আগলৈকে আপুনি বজাইছিলে মই বজাই আছোঁ তেতিয়া মই জিতুলাৰ লগত বজাইছিলোঁ লাষ্ট হয় তাৰপিছতে মই ছিংগাৰ হিচাপে ওলাইছোঁ হয় আপুনি যেতিয়া অনামিকা ৰিলিজ কৰিছিলে তাৰ আগতে আপুনি ভাবিছিলেনে যে সেই এলবামখনে অসমীয়া আধুনিক গীতৰ এক খলকনি সৃষ্টি কৰিব বা সেই ধৰণে ৰাইজে আদৰি ল'ব বুলি অনামিকাৰ নতুন ষ্টাইলৰ এলবাম আছিলে প্ৰথম কথা আৰু নতুন কাম যেতিয়া কৰা হয় তেতিয়া সদায় ৰিস্কি হয় মানুহে ল'বনে নল'ব শুনিবনে নুশুনিব আৰু মোৰ ছিংগিং ষ্টাইল মোৰ মিউজিক এৰেঞ্জমেণ্ট গোটেইখিনি একেবাৰে নতুন ধৰণৰ আছিলে অনামিকাৰ পৰা চ' সেইকাৰণে ভয় আছিলে মনত যে কিন্তু ভয় থাকিলেও যি মানুহে ৰিস্ক ল'ব জানে সি মানে আগুৱাই যাব পাৰে আছিলে মই ভাবোঁ চ' সেইধৰণে আগবাঢ়িছিলোঁ আৰু বহুত কষ্টে মষ্টে এলবামটো কৰিছিলোঁ তাৰপৰা এই যাত্ৰা আৰম্ভ হৈ গ'ল আৰু হয় অসমৰ মানুহক ধন্যবাদ দিব লাগিব হয় তাৰপিছত আপোনাৰ সেই যি অনামিকাৰ যি সফলতাৰ যি যাত্ৰা সেয়া আজিলৈ আপুনি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আৰু আপুনি অসমৰ যি সংগীত জগত বা অসমীয়া যি বোলছবি জগত তাক আপুনি এক অন্য মাত্ৰা প্ৰদান কৰিছে দাদা জানিব বিচাৰিম আপোনাৰ কলেজীয়া জীৱন বা কলেজীয়া জীৱনত আপোনাৰ উল্লেখনীয় ঘটনা বা কিছু স্মৃতি সম্পৰ্কে কলেজৰ মোৰ স্মৃতি মানে কলেজৰ ক্লাছৰুমৰ স্মৃতি ইমান নাই কাৰণ মই ক্লাছ খুব কম কৰিছিলোঁ সময় নাপাইছিলোঁ ক্লাছ ক্ষতি হয় তাৰোপৰি বাহিৰৰ এক্টিভিটিছবিলাক বেছি আছিলে আমাৰ জে.বি. কলেজ হওক বি বৰুৱা কলেজ হওক মানে ক্লাছ কৰাতকৈ এই আড্ডা বহি গান কবিতা নাটকৰ আলোচনা আমাৰ গ্ৰুপ এটা মোৰ জে.বি. কলেজতে এটা ডাঙৰ গ্ৰুপ আছিলে ল'ৰা ছোৱালীৰ ইয়াতো এটা বি বৰুৱাত কটনত আছিলে কমাৰ্চতো আছিলে এটা গ্ৰুপ যদি মই বি বৰুৱাত পঢ়িছিলোঁ মই তথাপিও মই গুৱাহাটীৰ যিমান কলেজ আছে বেছিভাগ কলেজৰে মই হোষ্টেলত থাকোঁ আগতে ৰাতি যেতিয়া দেৰি হয় প্ৰগ্ৰেম কৰি ঘূৰি আহি তেতিয়াতো আৰু যান বাহন ইমান নাছিলে ৰাস্তা ঘাট বেলেগ আছিলে 91-92 মানত চ' ৰাতি ক'ত যাম মই সেইকাৰণে যিকোনো এটা হোষ্টেলত সোমাই দিওঁ তাত মোৰ লগৰ ল'ৰা থাকেই পঢ়ি থকা ল'ৰা আৰু কটন হওক বি বৰুৱা হওক কমাৰ্চ হওক হেৰিটো আছিলোঁ মই আমাৰ আৰ্য হোষ্টেলটো মোৰ লগৰ ল'ৰা আছিলে মেডিকেল কলেজত মোৰ লগৰ ল'ৰা আছিলে ক'ৰবাত সোমাই দিওঁ আৰু তেতিয়া জানো খানাটো ৰেডি থাকে মোৰ কাৰণে এতিয়া মোবাইল চোবাইল নাই খবৰ দিবলৈও নাই তথাপি
তেওঁলোকে কিন্তু সদায় ভাবে যে ই আহিব পাৰে, সেইকাৰণে মোৰ কাৰণে প্লেট এখন থৈ দিয়ে খানা। মই খানাটো খাই পেলাই তাতে শুই থাকোঁ ৰাতি আৰু সেই ধৰণে এটা একদম যাযাবৰী এটা জীৱন কটাইছিলোঁ। আপুনি ক্লাছ ক্ষতি নকৰা এজন ষ্টুডেণ্ট, গতিকে সেইকাৰণে আপুনি কেতিয়াবা প্ৰিন্সিপাল ছাৰৰ কথা শুনিবলগীয়া হৈছিলনে বা কিবা হৈছিলে? ক্লাছ নকৰা নহয়, ক্লাছ কৰিছিলোঁ। আৰু মোৰ কেমিষ্ট্ৰিৰ মেজৰ আছিলে, চ' বি বৰুৱা কলেজত তাতকৈ দিগদাৰ হৈছিলে। বি বৰুৱা কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টটো বিৰাট ষ্ট্ৰং, এতিয়াও খুব ষ্ট্ৰং, বেষ্ট বুলি ক'ব লাগিব। ছানডেও ক্লাছ কৰে তাত কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট। চ' মোৰ বৰ দিগদাৰ হয়, মোৰ সপ্তাহৰ বাকীকেইদিন প্ৰেজেণ্ট থাকিবলৈ দিগদাৰ হয়, প্ৰেক্টিকেল থাকে, আকৌ ছানডেও ক্লাছ কৰে তাত। চ' আল্টিমেটলি মোৰ সেইকাৰণে ডিগ্ৰীটো কমপ্লিট নহ'লে, মই এৰি দিলোঁ আধাতে। তেতিয়া মিউজিকত সোমাই দিলোঁ কমপ্লিটলি। আৰু এইটো কৰাই ভাল, যিটো কৰি ভাল পাওঁ মই সেইটো। আপোনাৰ যিটো সংগীতৰ এটা ষ্টাইল বা আপোনাৰ যিটো এটা শৈলী, ইয়াত আপোনাৰ অনুপ্ৰেৰণা কোনোবা আছে নেকি, বা আপুনি কোনোবা বিদেশী তেনেকুৱা মিউজিচিয়ানৰ আপোনাৰ সংগীত বা তেনেকুৱা ধৰণৰ কিবা আপোনাৰ প্ৰভাৱ আছে নেকি, বা আপুনি ভাল পায় নেকি তেনেকুৱা? প্ৰভাৱটো থাকিবই, কাৰণ মই গান তেনেকৈ মই শিকা নাই। গান কম্প'জিশ্যন, গান লিখা বা সেই ধৰণে আমি চৰ্চা কৰি শিকা বস্তু, গোটেই বস্তুটো। আৰু কিতাপ বহুত পঢ়িছিলোঁ মই, বাহিৰা কিতাপ, বাহিৰৰ মিউজিক শুনিছিলোঁ। আমাৰ ঘৰত ৰেকৰ্ডছ আছিলে, দেউতাই ৰেকৰ্ডবিলাক লৈ আহে। তেতিয়াই মই ৰক এণ্ড ৰ'ল শুনিছিলোঁ, ব্লুজ শুনিছিলোঁ, জাজ মিউজিক শুনিছিলোঁ, ইণ্ডিয়ান ক্লাছিকেলো শুনিছিলোঁ। চ' এই শুনি গোটেই মোৰ এটা ষ্টাইল জন্ম হৈ গ'ল। সেইকাৰণে মোৰ গানবিলাকত চব বস্তু বিচাৰি পায়। মানে ক্লাছিকেল টাচতো থাকে, ৰকৰ প্ৰভাৱটো অভিয়াছলি আছে, সেইটো ডেকা কালৰ পৰা আছে, ব্লুজৰ প্ৰভাৱ আছে, আৰু ইণ্ডিয়ান ক্লাছিকেলো আছে ক'ৰবাত। সেই ধৰণৰ গানো কৰিছোঁ। ফ'ক, এতিয়া মোৰ ৰমণী ছাৰে মোক ফ'ক মিউজিকটো বৰ ধুনীয়াকৈ শিকাইছিলে বিজনীত থাকোঁতে। লোকগীতবিলাক শিকাইছিলে বেলেগ বেলেগ। আৰু মই যে ঘূৰি ফুৰিছিলোঁ বিভিন্ন জেগাত দেউতাৰ লগত, সেইটো মোৰ আচলতে এটা প্ৰধান এটা মোৰ জীৱনৰ কি বুলি কওঁ এতিয়া, মোৰ এটা ভাল দিশ, পজিটিভ দিশ। কাৰণ মই বিভিন্ন জাতি জনগোষ্ঠী মই লগ পাইছোঁ, তেওঁলোকৰ লগত ঘূৰিছোঁ, কাম কৰিছোঁ। বড়ো হওক, ৰাভা হওক, তিৱা হওক, দেউৰী হওক, চাহ বাগানীয়া হওক। গতিকে তেওঁলোকৰ সংগীতৰ লগত মোৰ তেতিয়া পৰিচয় হৈ উঠিছিলে। সেইকাৰণে সেই মিউজিকবিলাকৰ প্ৰভাৱ মোৰ মিউজিকত বেছি দেখা যায়। আৰু এটা কথা মন কৰিবলগীয়া, আপোনাৰ গীতত আপোনাৰ যিবোৰ শব্দ ব্যৱহাৰ হয়, সেই শব্দবোৰ যথেষ্ট অৰ্থপূৰ্ণ। তাৰ লগতে আপুনি সেই শব্দবোৰ উচ্চাৰণ কৰোঁতে বৰ স্পষ্টকৈ কৰে। এইটো আপোনাৰ গানৰ এটা বিশেষ বৈশিষ্ট্য। গতিকে আপুনি যে কৈছে যে বিভিন্ন ঠাই আপুনি ঘূৰি ফুৰিছে, সেইবাবে হয়তো আপোনাৰ বঙালী ভাষাটো যথেষ্ট দখল আছে। আপুনি সুন্দৰকৈ বঙালী গীতো পৰিৱেশন কৰে, আৰু আমাৰ বেংগলৰ যিখন ছবি জগত বা যিখন আমাৰ সংগীতৰ যিখন ক্ষেত্ৰ, তাতো আপোনাৰ যথেষ্ট দখল আছে। তাৰ লোকসকলেও আপোনাক যথেষ্ট মৰম কৰে বা তেওঁলোকে আপোনাক আঁকোৱালি লৈছে। গতিকে বেংগলী ভাষাটো আপুনি মানে ইমান ধুনীয়াকৈ কেনেকৈ গীত গাব পাৰে? বেংগলী মই কৰিমগঞ্জত আছিলোঁ নহয় বহুত বছৰ, তাততো বেংগলী কালচাৰটো বেছি, তাত অসমীয়া মানুহ খুব কম। চ' তাত থাকোঁতে বেংগলীটো খুব ভালকৈ শিকি দিলোঁ। হিন্দীটো বাৰু আমাৰ ক্লাছতো আছিলে স্কুলত। সংস্কৃত মই পঢ়িছিলোঁ। ইভিন আপোনাৰ ইংলিছৰ প্ৰনাউন্সিয়েশ্যনো যথেষ্ট ভাল। ইংলিছ ভাল, তাৰো কাৰণ আছে। মই ক্লাছ 3 লৈকে ইংলিছ মিডিয়াম আছিলোঁ। ক্লাছ 4 নাই পঢ়া, মই জাম্প কৰিছোঁ। 5, 6, 7 আকৌ মই বেংগলী মিডিয়াম পঢ়িছোঁ কৰিমগঞ্জত। 8, 9, 10 আকৌ অসমীয়া মিডিয়াম পঢ়িছোঁ। কলেজত আকৌ মই ইংলিছ মিডিয়াম। চ' সেইকাৰণে সেই ভাষাৰ চৰ্চাটো মোৰ ঘৰত আছিলে। মোৰ দেউতাৰ খুব পঢ়ে, সকলোৱে জানে, 4-5টা ভাষাত ভালকৈ পঢ়িব পাৰে। এতিয়া সংস্কৃত পঢ়ি আছে ৰিচেণ্টলি। চ' ইয়াতো দেখিছে লাইব্ৰেৰী, ঘৰতো লাইব্ৰেৰী মস্ত। কিতাপ পঢ়াটো বৰ ইম্পৰ্টেণ্ট কথা এটা জীৱনত, মানে বিশেষকৈ চাইল্ডহুডটো কলেজীয়া সময়লৈকে মানে যিমান পাৰে কিতাপ পঢ়ি দিব লাগে মানে। তেতিয়া বহুত কথাত হেল্প হয়, বহুত জ্ঞান হয়। আৰু ৰিচাইটেশ্যন ভাল কৰিছিলোঁ সৰুতে, আৰু সেই ৰিচাইটেশ্যন কৰোঁতে দেউতাই সেইবিলাক শিকাইছিলে। উচ্চাৰণ কিমান স্পষ্ট হ'ব লাগে, কেনেকৈ ইণ্ট'নেশ্যন কথাৰ। চ' সেইবিলাক বস্তু সেই সৰুৰে পৰা শিকায়, ঘৰতে বুলি ক'ব লাগিব। আমি যদি লক্ষ্য কৰোঁ, যেতিয়া আপোনাৰ প্ৰথম অঙালিকা এলবামখন আপুনি ৰিলিজ কৰে, তাৰপিছত আপুনি পৰৱৰ্তী সময়ত কেইবাটাও এলবাম আপুনি ৰিলিজ কৰিছিলে। কিন্তু মই নিজাকৈ লক্ষ্য কৰিছিলোঁ যে হয়তো আপোনাৰ 96ত এটা এলবাম আহিছিলে ৰং। সেই ৰং এলবামখনত আপোনাৰ যিটো মিউজিকৰ ষ্টাইল, সবকৈ আমি বেলেগ এটা সোৱাদ পাইছিলোঁ। সেইটো মই তেনেকৈ ফিল কৰোঁ। হয়তো
আজিৰ প্ৰজন্মই তেনেকৈ গম নাপাব কিন্তু আমি মায়া আশা এই এলবামবোৰ শুনি শুনি ঘপকৈ ৰঙত আমি এটা বেলেগ চেঞ্জ পাইছিলোঁ সেই ৰঙত মিউজিকৰ যিটো আমি এটা পৰিৱৰ্তন পাইছিলোঁ বা এটা আমি নতুন এটা সোৱাদ পাইছিলোঁ তাত আপুনি এইটো কাৰণ আছে হয় এইটো কাৰণ আছে ৰঙৰ পিছত মই শব্দ কৰিছিলে শব্দটো এটা একদম বেলেগ ষ্টাইল কমপ্লিট বেলেগ তাৰ কাৰণটো হ'ল ৰঙৰ পৰা মই কমপ্লিটলি নিজে মিউজিক কৰিবলৈ লৈছিলোঁ যিবিলাক এৰেঞ্জমেণ্ট হওক প্ৰগ্ৰামিং হওক হয় ছিকুৱেঞ্চিং হওক তাৰ আগতে মোক উৎপল দা মোৰ দাদাই হেল্প কৰিছিলে এৰেঞ্জমেণ্টৰ কামখিনি তেতিয়াতো আমাৰ লাইভ ৰেকৰ্ডিং বেছি হৈছিলে প্ৰগ্ৰামিং বস্তুটো ইমান অহা নাছিলে তেতিয়া যে কীবৰ্ডত তেতিয়া প্ৰথমতে কীবৰ্ডত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি কম্পিউটাৰত কৰোঁ আজিকালি চ' সেই ৰঙৰ পৰা মই কমপ্লিটলি অকলে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ মিউজিক হওক কিবা হওক বজোৱা মেলা হওক যিখিনি পাৰোঁ নিজে বজাওঁ বাকী নহ'লে বেলেগ ইনষ্ট্ৰুমেণ্ট বজাবলৈ মানুহ মাতোঁ সেইকাৰণে ৰঙৰ পৰা কমপ্লিটলি এইটো মানে জুবিনাইজড এটা প্ৰডাক্ট জুবিনাইজড বুলি কৈছোঁ মানে আপুনি আপোনাৰ ভিতৰত নিহিত হৈ থকা গোটেইখিনি আপুনি ৰঙৰ পৰা ওলোৱা আৰম্ভ কৰিছোঁ হয় ওলোৱা আৰম্ভ কৰিছে পৰৱৰ্তী সময়ত আমি আপোনাৰ শিশু এলবামটোতো আমি যথেষ্ট এটা বেলেগ শৈলীৰ মিউজিক দেখা পাইছোঁ আৰু শিশুখনো মই যিখিনি ন'টিছ কৰিছিলোঁ শিশুখনেও এটা অসমীয়া সংগীতক আৰু এটা বেলেগ স্তৰলৈ লৈ গৈছিলে গতিকে শিশু এলবামখনৰ কথা ক'ম মোৰ চাইল্ডহুডৰ মেমৰিজ আছে তাত সৰুকাললৈ লৈ পেলাই সেইকাৰণে মাৰ ফটোখন দিছিলোঁ হয় মোৰ লগতে চ' শিশুৰ লিৰিক্স গানৰ লিৰিক্স দুটামান গানত সেই চাইল্ডহুডৰ কথা তাত প্ৰতিফলিত হৈছে আৰু এনেও মই এলবামবিলাক কনচেপচুৱেল এটা কনচেপ্ট ভাবি লওঁ সেইধৰণে কৰোঁ নামবিলাক সেইধৰণে মই চুজ কৰোঁ মোৰ প্ৰথমে এলবামবিলাক চবেই ভাবিছিলে কোনোবা ছোৱালী নামত দিয়া বুলি ভাবিছিলে অনামিকা মায়া আশা এইবোৰ কোনো ছোৱালী নাম নহয় আচলতে এটা কনচেপ্ট চ' সেইকাৰণে পিছলৈ এলবাম মই কমাই দিলোঁ আগতে প্ৰত্যেক বছৰ কৰিছিলোঁ এতিয়া মই আজিকালি 2-3 বছৰ পিছতে কৰোঁ এটা নতুন এলবামৰ নাম দিছোঁ চিলা চ' মোৰ মতে শব্দটো সৰু হ'ব লাগে ধুনীয়া হ'ব লাগে মানে মনত থকা শব্দ হ'ব লাগে হয় আৰু ইয়াৰ মাজতে যেতিয়া আপুনি অসমীয়া সংগীতৰ ক্ষেত্ৰখনত আপুনি টোল পোৱাৰ লগাই এটাৰ পিছত আন এটা আপুনি গীত আমাৰ অসমীয়া শ্ৰোতাক আপুনি দিছিল তাৰ মাজতে আপুনি সমান্তৰালভাৱে এটা সময়ত আপুনি আমাৰ স্বৰ্গীয় কিশোৰ কুমাৰ ডাঙৰীয়া তেখেতৰ শ্ৰদ্ধাঞ্জলি বুলি এলবামবোৰ আপুনি কৰিছিল সেইসমূহ যথেষ্ট সমাদৃত হৈছিল আপুনি একেলেঠাৰিয়ে শ্ৰদ্ধাঞ্জলি চিৰিজ এটাও কৰিছিলে পৰৱৰ্তী সময়ত আপুনি কিশোৰ কুমাৰ মোৰ সৰুৰ পৰা খুব ফেভৰেট আৰু এতিয়াও ফেভৰেট কাৰণ তেওঁৰ যিটো ছিংগিং ষ্টাইল মই যথেষ্ট ফ'ল' কৰোঁ মই কি ধৰণে তেওঁ গায় কি ধৰণে উচ্চাৰণ কৰে কি ধৰণে গান গোৱাটো এটা অংক কিন্তু অংক এটা আছে তাৰ মাজত সেই অংকটো বৰ ধুনীয়াকৈ তেওঁ উশাহ লোৱাৰ অংক বুলি কওঁ সেইটো বৰ ধুনীয়াকৈ জানিছিলে কিশোৰ কুমাৰে কেনেকৈ ইউজ কৰিব লাগে উশাহটোক এটা শব্দ কওঁতে সুৰৰ লগত সংগতি ৰাখি চ' কিশোৰ কুমাৰে সেইকাৰণে গান গাই থাকোঁ আগতে ষ্টেজতো গাওঁ ক'ৰবাত চ' এনকে প্ৰডাকশ্যনে কৰিলে গোটেই এলবামকেইটা শ্ৰদ্ধাঞ্জলি আৰু ইমান চলিব বুলি ভবা নাছিলোঁ কিন্তু মানুহে ভাল পালে কাৰণ সেই সময়ত কিশোৰ কুমাৰৰ গান অলৰেডি কিশোৰ কুমাৰৰ গান মানুহে শুনিছিলে আৰু বহুতে গাইছিলে কুমাৰ সোণৰ ওলাইছিলে টি চিৰিজৰ আপোনাৰ আৰু বহুত কেইবাজনো ছিংগাৰ ওলাইছিলে বিনোদ ৰাথোৰ ওলাইছিলে তাৰ মাজতো কিন্তু এইটো এলবাম চলিলে ভাল গোটেই চিৰিজটো চলিছিলে সেইটো চাগে মোৰ কিশোৰ কুমাৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ মৰমৰ এটা প্ৰতিফলন হয় আৰু এগৰাকী অসমীয়া ছিংগাৰ হিচাপে আপোনাৰ যিটো উচ্চাৰণ সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে সেইসমূহ গীত ইমান ধুনীয়া বা ইমান ৰাইজে আঁকোৱালি লোৱাৰ কাৰণ কি হিন্দী ভাষী মানুহেও সেই এলবামসমূহ বা সেই ট্ৰিবিউট চিৰিজটো তেওঁলোকে আঁকোৱালি লৈছিলে আৰু তাৰপিছতে হিন্দী এলবাম কৰাৰ মই অনুপ্ৰেৰণা পালোঁ চানৰিয়াত কৰোঁ মই তাকে সুধিব বিচাৰিছোঁ যে আপোনাৰ নিজা চ'ল' এলবাম প্ৰথম হিন্দী এলবাম কোনটো আছিলে চান্দিনীৰাত তাৰপিছত চন্দা বুলি এটা কৰিছিলোঁ চন্দা তাৰ পৰৱৰ্তী সময়ত আপুনি বলিউডৰ ছিংগাৰৰ লগতো আপুনি এলবাম কৰিছিলে সেই এলবামটো আপোনাৰ ইউ হি কভি সেইটো আমাৰ বন্ধু এজনে কৰিছিলে মিকু বুলি সি হয় মিকু আৰু দুদুল শইকীয়া তেওঁলোকে গোটেই কামবিলাক কৰিছিলে চ' ইউ হি কভিটো মোৰ আছিলে নেশ্যনেল এলবাম বুলি ক'লে নেশ্যনেল পৰ্যায়ত ৰিলিজ হোৱা প্ৰথম এলবাম ইউ হি কভি তাৰে বম্বে কোম্পানী এটা ৰিলিজ কৰিছিলে ভিডিঅ' কৰিছিলে প্ৰথম হিন্দী ভিডিঅ' আছিলে মোৰ সেইটো হয় তাত শ্বান আছিলে শ্বানে গাইছিলে জজুৱে গাইছিলে আৰু কোনোবা গাইছিলে মই বোধহয় 3টা গান গাইছিলোঁ এনেকুৱা আছিলে ভাল এলবাম আছিলে এইটো মিলি কৰা সকলো
দাদা NK প্ৰডাকশ্যনৰ সৈতে আপোনাৰ প্ৰথম চিনাকি বা আপোনালোকে কি ধৰণে কাম কৰিছিলে? NK মই দেৱহঁতক মই যোৰহাটৰ পৰা চিনি পাওঁ, কাৰণ তেওঁলোক যোৰহাটৰ তেওঁলোকৰ আটাইতকৈ ডাঙৰ কেছেটৰ দোকানখন তেওঁলোকৰ আছিলে। চ' মই যি কেছেটেই নিকিনো কিয় তেওঁলোকৰ দোকানৰ পৰা কিনো, ইংলিছ হওক হিন্দী হওক যি হওক। চ' সেইধৰণে মোক চিনাকি আছিলে আৰু মই মিউজিক কৰোঁ বুলি জানে। তো ইয়াত আহি ষ্টুডিঅ'ত ভালকৈ চিনাকি হ'ল, ভূপেন জিঅ' ষ্টুডিঅ'ত তাতে আমি লগ হ'লোঁ। আৰু মোৰ আমেৰিকাৰ কাম চলি আছিলে তেতিয়া তেওঁলোকে গান শুনিলে। তো ভূপেন জিঅ'ই ক'লে নতুন ল'ৰা এটা আছে যোৰহাটত, ভাল গাই গান কৰিছে বুলি। তো তেওঁলোকে ক'লে যে আমি ৰিলিজ কৰিম তেওঁৰ গানকেইটা, কাৰণ তেতিয়া মোৰ কোনো প্ৰডাকশ্যন হাউচৰ লগত চিনাকি নাছিলে। চ' অনামিকা ৰিলিজ কৰিলে, তাৰপিছৰ পৰা এনেকৈ লগত বহুত এলবাম কৰিলোঁ, বহুত গান গালোঁ। সেইধৰণে আমাৰ এটা বন্ধুত্ব হ'ব। NK প্ৰডাকশ্যন চব এক্সিডেণ্টেল কিন্তু। হয়, NK প্ৰডাকশ্যন আৰু জুবিন গাৰ্গ কৰা কাম নহয়। হয়, এটা পইচাৰ মানে দুটা পিঠি বুলি আমি ক'ব পাৰোঁ। এটা যুগ আপোনালোকে একেলগে অতিবাহিত কৰিছে। দাদা আপোনাৰ আৰু এটা নাম আছে, সেই নামটো হ'ল গল্ডি। সেই নামটো হয়তো এতিয়া অকণমান তল পৰিছে। আপোনাক গল্ডি নামটো কোনে দিছিলে আৰু এই নামটোৰ আচলতে অৰ্থ কি? গল্ডি দেউতা দিয়া নাম। গল্ডি ইটছ এন ইংলিছ নেম আৰু। আচ্ছা, মৰমতে গল্ডি বুলি মাতে। হয়, আপোনাক বন্ধু বান্ধৱীও চবে আপোনাক গল্ডি বুলিয়ে মাতে। দাদা এতিয়া আমি আৰু এটা কথা জানিব খুজিম যে আপুনি বলিউডতো আপুনি প্ৰতিষ্ঠিত এগৰাকী শিল্পী, কিন্তু বলিউডত আপুনি কেইবছৰমান থাকি বলিউডৰ পৰা আপোনাৰ মোহভংগ হোৱা যেন লাগিল বা আপুনি বলিউডৰ পৰা আঁতৰি আহিল, তাৰ অন্তৰালত কি কাৰণ আছে? বলিউডত ভাল নাপাওঁ মই। বলিউড লৈ পেলাই এতিয়া গোটেই চৰ্চা চলিছে নেপোটিজিম এইবিলাক। হয়, তাত বৰ তেল মৰামৰি কাৰোবাৰ, মই যিটো বেয়া পাওঁ। মই বলিউড যেতিয়া এৰি থৈ আহিছোঁ তেতিয়া মই অলমষ্ট এভৰিডে মই ৰেকৰ্ডিং কৰি আছোঁ, গান গাই আছোঁ। হয়, মই 3-4 বছৰ 70খনমান চিনেমাত গান গাইছোঁ। চ' আকৌ আৰু মোৰ নিজে চিনেমা বনোৱাৰ পোকটো আছিলে বোৰত। চ' মই ঘূৰি যাওঁ, ঘূৰি গৈ মানে এতিয়া মই গৈ থাকোঁ বম্বে, কিন্তু বেছি দিন নাথাকোঁ। মানে অসমীয়া বা অসম মাতৃৰ অসমীয়া চিনেমাত ডাঙৰ চিনেমাখন কৰিব মন আছিলে, সেইকাৰণে মিছন চাইনা কৰিলোঁ, কাঞ্চনজংঘা কৰিলোঁ, আকৌ কৰিম এতিয়া মই এইবাৰ নেক্সট হিন্দী চিনেমাখনৰ প্লেন আছে। চ' মোৰ কথা হ'ল আজিকালি পৃথিৱীখন বৰ সৰু, অকণমানি হৈ গ'ল, যে মই বম্বেত গান গাবৰ কাৰণে বম্বেত থকাৰ প্ৰয়োজন বোধ মই নকৰোঁ। এতিয়াও বম্বেৰ পৰা মোক ফোন কৰে, তাৰপিছত কেইবাটা গান মই ইয়াৰ পৰাও গাই পঠাইছোঁ। চ' তেওঁলোকে যদি মোক বিচাৰে তেওঁলোক ইয়ালৈ আহিব, নহ'লে মই গান পঠাব, মই গাই পেলাই পঠাই দিম। হয়, মানে অসমীয়া বোলছবি জগতৰ লৈ পেলাই আপোনাৰ এটা প্লেন আছিলে, সেইবাবে আপুনি ডাঙৰ প্লেন আছে, আৰু ডাঙৰ প্লেন আছে। ইতিমধ্যে আপুনি সফলো হৈছে, কাৰণ আমি লাষ্ট আপোনাৰ আপুনি যিখিনি মিছন চাইনা বা আনাত যি ছবি আপুনি কৰিলে সমাদৃত হৈছে আৰু অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত এটা আলোড়ন আনিছে আৰু বহুতক পুনৰ উৎসাহিত কৰিছে অসমীয়া চিনেমা। হয়, লগতে আপুনি অসমীয়া চিনেমা হলসমূহ খোলাৰ কাৰণে সেই দিশত আপুনি যথেষ্ট পদক্ষেপ লৈছে। ইয়াৰ লগতে আপুনি আৰু বিভিন্ন কাৰ্যকলাপৰ লগত জড়িত। দাদা মই জানিব খুজিম এটা ইণ্টাৰেষ্টিং হয়তো ঘটনা আছে, যেতিয়া আপুনি ক্ৰিছ চিনেমাখনৰ কাৰণে গানটো গাইছিলে, যিটো গান যথেষ্ট হিট হৈছিলে, সেই গীতটোৰ ৰেকৰ্ডিঙৰ দিনাখন আপুনি লেট হৈছিল নেকি আৰু সিদিনাখন আচলতে কি হৈছিলে? মই সদায় লেটকৈ গৈ পাওঁ, সেইটো ইমান ডাঙৰ কথা নহয়, খালি গানটো সোনকালে গাওঁ, সেইকাৰণে টাইমটো কম্পেনচেট হৈ যায়। আৰু বম্বে ট্ৰেফিক থাকে, দেৰি হয়, কিন্তু তথাপিও আপুনি লেট হোৱাৰ আৰু মই ৰাতি কাম কৰোঁ নহয়, হয়, উঠোঁতে দেৰি হয়, সেইকাৰণে বেছিভাগ ৰেকৰ্ডিং মই ৰাতিয়ে ৰাখোঁ। অঁ, যাতে প্ৰব্লেম নহয়। তাৰ পিছতো আপুনি এনেই পলমকৈ উপস্থিত হোৱাৰ পিছতো আপুনি এটা টেকতে গানটো শেষ কৰিছিল আৰু তেওঁলোক স্তম্ভিত হৈ গৈছিলে? এটা টেক নহয়, কম সময়ত গাইছোঁ। হয়, সাধাৰণতে ছিংগাৰবিলাকে টাইম লয়, বহুত টাইম লৈ গায়, মই সোনকালে গাই ভাল পাওঁ। হয়, দাদা আমি আপোনাৰ পৰা জানিব বিচাৰিম কেইটামান অসমৰ সমস্যাৰ বিষয়ে, যেনে ধৰক আমাৰ অসমত বছৰি বানপানী আহে। এই বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন কথা কোৱা যায়, লক্ষাধিক টকা বা কোটি টকা প্ৰতি বছৰ ব্যয় কৰা হয়, কিন্তু এইটো যিহেতুকে আমাৰ এটা প্ৰতি বছৰ অহা এটা সমস্যা, ইয়াৰ স্থায়ী সমাধানৰ বিষয়ে আপুনি কি ধৰণে ভাবে বা আমি কি কৰিলে আমি ইয়াৰ স্থায়ী সমাধানৰ দিশত আমি আগবাঢ়িব পাৰোঁ বা চৰকাৰখনে কি কৰা উচিত? এতিয়া সিদিনা মই CM ছাৰৰ লগত কথা পাতিছোঁ এই বিষয়ে, বানপানীৰ বিষয়ে, কি ধৰণৰ পদক্ষেপ লৈছে তেওঁলোকে সুধিলোঁ। কৈছে যে ৰিচেণ্টলি 16জনীয়া এটা টীম আহিছিলে বাহিৰৰ পৰা, চাইণ্টিষ্ট চব আছিলে। তেওঁলোকে গোটেই ছাৰ্ভে কৰিলে ব্ৰহ্মপুত্ৰৰ ওপৰত। ব্ৰহ্মপুত্ৰখন খুব মানে আনপ্ৰেডিক্টেবল ৰিভাৰ,
তাৰ কাৰণো আছে। তাৰ কাৰণ গোটেই ভূটানৰ পানীখিনি, অৰুণাচলৰ পানীখিনি, ভূটানৰ পৰা প্ৰায় 12খন নদী আহে, অৰুণাচলৰ পৰা 100মান নদী আহে, চব আহি পেলাই ব্ৰহ্মপুত্ৰত জমা হৈ আহে। চব ব্ৰহ্মপুত্ৰৰ এতিয়া প্ৰব্লেমটো হৈছে কি, ব্ৰহ্মপুত্ৰৰ আগতে 150-200 ফুটলৈকে গভীৰতা আছিলে ব্ৰহ্মপুত্ৰৰ নদী। এতিয়া জেগাই জেগাই একেবাৰে গভীৰতা নাইকিয়া হৈ গৈছে। আৰু মানে ক'ৰবাত মই নিজে দেখিছোঁ মাজুলী যাওঁতে যে এআঁঠু পানীও দেখিছোঁ ব্ৰহ্মপুত্ৰৰ মাজত, আমাৰ নাও লাগি ধৰিছিলে এবাৰ। চ' সেইটো কাৰণে ব্ৰহ্মপুত্ৰে লোড ল'ব নোৱাৰা হৈছে, যাৰ ফলত চাৰিওফালে পানীবিলাক বাঢ়ি গুচি যায়। চ' এইটো এটা খুব ডাঙৰ চাইণ্টিফিক প্ৰচেছ হ'ব, বহু টকা ব্যয় হ'ব, দীঘলীয়া হ'ব, হয়তো দীঘলীয়া প্ৰচেষ্টা হ'ব। এইটো ফটকৈ কৰি দিয়া কাম নহয় সেইটো। আৰু আমি ইমান চিঞৰ বাখৰ কৰি থাকোঁ সদায়, বানপানী লৈ লাগি থাকোঁ, কিন্তু পদক্ষেপ লৈছে চৰকাৰে, যিখিনি ক'লে সদায় সেইখিনি কৰোঁতে প্ৰচেষ্টাটো আৰম্ভ হ'ব। আপোনাৰ গোটেই বিশ্বতে আপোনাৰ অনুৰাগী আছে, বিশেষকৈ অসমত আপোনাৰ যথেষ্ট অনুৰাগী আছে। আপোনাৰ বিপক্ষে যদি কোনোবাই ছ'চিয়েল মিডিয়াত বা আন কোনোবা এটা ক্ষেত্ৰত কোনোবাই কিবা কথা কেতিয়াবা বেয়া পাই কয়, তেতিয়াহ'লেও আপোনাৰ যি অনুৰাগী তেওঁলোকে একোজন সৈনিকৰ ৰূপত আপোনাৰ ঢাল হৈ থিয় হয়। ইমান তেওঁলোকে আপোনাক ভাল পায়, আপোনাক ইমান মৰম কৰে। গতিকে সেই অনুৰাগীসকল বৰ বেছি তেওঁলোকৰ বয়স হোৱা নাই, তেওঁলোক উঠি অহা একোটা প্ৰজন্ম, তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে। আপুনি তেওঁলোকক কি ধৰণৰ দিহা দিব বিচাৰিব, বা তেওঁলোকে হয়তো বহুতে এতিয়া পঢ়া শুনা শেষ কৰিছে বা পঢ়ি আছে, তেওঁলোকে ভৱিষ্যতে একোটা সুন্দৰ জীৱনৰ দিশে তেওঁলোক আগুৱাব। গতিকে আমি দেখা পাওঁ যে অসমত কৰ্ম সংস্কৃতিৰ অভাৱ, বা আমি অভাৱত যথেষ্ট সময় নষ্ট কৰোঁ। গতিকে তেওঁলোকৰ প্ৰতি আপুনি কি এটা আহ্বান ৰাখিব, আৰু কি ধৰণে তেওঁলোকক আপুনি আগুৱাই অহাৰ ক্ষেত্ৰত কোন ধৰণৰ কাৰ্যপন্থা হাতত ল'বলৈ ক'ব? আৰু এতিয়াতো এটা পেণ্ডেমিক চলি আছে, এই সময়ত আমাৰ এইটো বেয়া দিন চলি আছে, এইটো পাৰ হ'ব, একো নাই। আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত মই কওঁ যে এতিয়া নিজে নিজে চিন্তা কৰা উচিত, নিজে মই কি কৰিব পাৰোঁ, মোৰ যিখিনি সমল আছে মোৰ ঘৰত, মোৰ ওচৰত, মোৰ হাতত, সেইখিনি ইউজ কৰি আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। এতিয়া আমি কিছুমান আঁচনি লৈছোঁ হাতত, আমাৰ কেইজনমান আমি বন্ধু বান্ধৱী মিলি, সেইটো মই সময়ত কওঁ, এতিয়া কৰি দিওঁ। আৰু অনুৰাগীসকল মানে কি, অসমীয়া মানুহবিলাক আৱেগিক, সকলোৱে জানে। চ' ফটককৈ খং উঠে, ফটককৈ ভাল পায়, ফটককৈ বেয়া পায়। চ' এটা কথা ক'ম যে ছ'চিয়েল মিডিয়া লৈ পেলাই বেছি মূৰটো খৰচ কৰিব নালাগে। হয়, বেছি ছ'চিয়েল মিডিয়াত বেছি আপোনাৰ বিপ্লৱ, বেছি বিতৰ্ক, 30 বছৰ মানুহে দেখি আহিছে, শুনি আহিছে, মই কি কৰিছোঁ, ভাল কৰিছোঁ, বেয়া কৰিছোঁ, গোটেইখিনি জানে। ইটছ ক্লিন, তাত কোনো আৱৰণ নাই। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখিলেই হ'ল, আৰু মই সদায় অসমৰ ভালৰ কাৰণে কাম কৰোঁ। হয়, দাদা আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমাক চমুকে দুআষাৰ জনাব। পৰিকল্পনা নাই, কল্পনা ঢেৰ আছে। কল্পনা ঢেৰ আছে। শেষত দাদা, কল্পনা ঢেৰ আছে, মই ড্ৰিমাৰ হয়, সপোন দেখি ভাল পাওঁ, কল্পনা আছে, আৰু আছে অসমক লৈ বহুত প্লেনিং আছে। হয়, শেষত দাদা আপোনাৰ পৰা এটি গীত শুনিম, আপোনাৰ নিজৰ ভাল লগা এটি গীতেৰে আমাৰ আজিৰ অনুষ্ঠানটো সামৰিম। আৰু লগতে সমূহ অসমবাসীৰ হৈ, সমূহ অনুৰাগীৰ হৈ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি আপোনাৰ সৃষ্টিৰাজিৰে আমাৰ অসমখনক আগুৱাই লৈ যাওক, এই জাতিটোক আগুৱাই লৈ যাওক, সেয়াই কামনা কৰিছোঁ। এতিয়া গীতৰ মাজেৰে আমাৰ আজিৰ এই অনুষ্ঠানটো আমি সামৰিম। নতুন কৰি থকা এলবাম চিলাৰ কিবা এটা গান বহুত পুৰণা গানটো, মই হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে সুৰ কৰা গান, লাৱণ্য প্ৰভা নাথ ছেকেণ্ড, ৰেডিঅ'ৰ এগৰাকী খুব প্ৰতিষ্ঠিত ৰাইটাৰ, তেখেত বোধহয় নাই এতিয়া, মই যিমান দূৰ জানো ডিব্ৰুগড়ৰ ফালে ঘৰ আছিলে, খুব ধুনীয়া গান লিখিছিলে তেখেতে। এটি নহয় দুটি নহয়, আছে বহু কথা, গোপন হিয়াৰ মনত কোনা বেদনাৰে কথা। এটি নহয় দুটি নহয়, আছে বহু কথা। রঙিন পাখি রঙত মেলি অরুণ রবি যায়, মন বলা খাই রই রই দেউ কাকুবাই। রঙিন পাখি রঙত মেলি অরুণ রবি যায়, মন বলা খাই রই রই
দেউকা কুমাৰ উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা জুবিন দালৈ ধন্যবাদ জনাইছোঁ আগলৈ এই ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আমি আহি থাকিম আমাক আশীৰ্বাদ কৰিব আমাৰ চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ থেংক ইউ